আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ চুলিৰ যতনত জবা ফুলে কেনেকৈ সহায় কৰে আৰু চুলিৰ যতনত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। এয়া দেখিছে ৰঙা জবা ফুল। জবা ফুলে চুলিৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। এয়া দেখিছে চুলিৰ বিভিন্ন সমস্যা যেনে চুলি সৰা, চুলিৰ গুৰিটো মজবুত হোৱাটো কমি যোৱা, চুলিত উফি হোৱা, চুলি পাতল হোৱা আৰু চুলিবোৰ ফটা, চুলিৰ জট লগা আদি বিভিন্ন ধৰণৰ চুলিৰ সমস্যাত এই জবা ফুলে আমাক সহায় কৰে। এই সমস্যাবোৰ দূৰ কৰিবলৈ আমি প্ৰথমে কেইপাহমান জবা ফুল ল'ব লাগিব আৰু কেইখিলামান জবা ফুলৰ পাত ল'ব লাগিব আৰু এই ফুল আৰু পাত আমি ভালদৰে পিচিব লাগিব। ভালদৰে পিচি এনেদৰে মূৰত ভালদৰে গোটেই চুলিখিনিতে লগাব লাগিব। এনেদৰে আপোনালোকে 2 ঘণ্টামান সময় ৰাখি ধুই দিব। এয়া দেখিব আপোনাৰ চুলি বহুত মজবুত হ'ব। ঠিক তেনেকৈ আপোনালোকে কেইপাহমান ফুল নাৰিকল তেলত উতলাব। ঠাণ্ডা হ'লে এই তেলখিনি ভালদৰে চেকি এটা বটলত ভৰাই ৰাখিব আৰু চুলিৰ গুৰিত ভালদৰে মাছাজ কৰিব। চুলিৰ ফটা অংশটো ভালদৰে লগাব আৰু গোটেই চুলিখিনিতে ভালদৰে লগাই ৰাখি অলপ সময়ৰ পাছত আপোনালোকে চুলিখিনি ধুই দিব। দেখিব চুলিখিনি বহুত মিহি হ'ব, চুলিৰ শ্বাইনিঙো কৰিবলৈ ধৰিব। ঠিক তেনেকৈ জবা ফুল আৰু জবা ফুলৰ কেইখিলামান পাত লৈ আৰু এয়া দেখিছে জেতুকা গছ। জেতুকা গছৰো কেইখিলামান পাত তাৰ লগত ভালদৰে পিচি ল'ব আৰু চুলিৰ গুৰিত এনেদৰে লগাব। গোটেই চুলিখিনিৰ গুৰিত আৰু চুলিখিনিত ভালদৰে এনেদৰে লগাই ৰাখিব। এনেদৰে আপোনালোকে 2 ঘণ্টামান সময় লগাই ৰাখি চুলিখিনি ভালদৰে ধুই দিব। আপোনালোকে চুলি ধুওঁতে শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। এনেদৰে ধোৱাৰ পাছত আপোনাৰ চুলিৰ সমস্যা লাহে লাহে কমি আহিব। চুলি সৰা, ফটা, চুলিত হোৱা উফিও কমিবলৈ ধৰিব। এনেদৰে আপোনালোকে সপ্তাহত এবাৰকৈ কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।